ফিল্ডত এই লাগা গাইছে গান গাবলৈ সেইকাৰণে অগণন ভক্তৰ ভিৰ দেখা পাইছে আপোনালোকে ইয়াত যদি পাৰোঁ মই চেষ্টা কৰিম আপোনালোকক সন্মুখৰ পৰা দেখুৱাবলৈ এয়া দেখিছে আজি শেষ নিশা বিহু সেইবাবে দেখিবলৈ পাইছে আপোনালোকে বেছি প্ৰকৃত আছে তেওঁ কিবা বিশেষ টিভি চেনেলৰ অনুষ্ঠান এটাত শ্ৰদ্ধাৰ বিজু ফুকন ডাঙৰীয়াক শ্ৰদ্ধা নিবেদন দিবৰ কাৰণে তেখেতৰ কিছুমান গীত গাইছিলোঁ আৰু তাতে সেই
গীৰ্জানগৰ খেলপথাৰত নীল আকাশ আৰু আমাৰ পিছফালে ৰাইজ সকলো আছেনে চানে? অগণন ভক্তৰ হৈ আছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এয়া জ্ঞাপন কৰিলোঁ। ধন্যবাদ ধন্যবাদ বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি বৰ্তমান আমাৰ সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী নীল আকাশৰ গীতৰ অনুষ্ঠান চলি আছে। হয় হয় সকলোৱে উপভোগ কৰিছে, খুব সুন্দৰ এটা বিহু উপভোগ কৰি আছে। গতিকে আমি সকলোকে বিহু উপভোগ কৰিবলৈ আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সকলোৱে হাঁহি ধেমালিৰে ফূৰ্তিৰে আমাৰ অসমীয়া বহাগৰ জাতিটো উদ্ধাৰ কৰিবলৈ আমি অসমীয়া বহাগ বিহুটো উদযাপন কৰিছোঁ আৰু সকলোকে আনন্দময় এটা পৰিৱেশৰ মাজত আমি অসমীয়া বিহু ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে পুনৰবাৰ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। বহুত ধন্যবাদ আৰু ইয়াত দেখিবলৈ পাইছে Ajay!